ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যি ২ নম্বৰৰ টেষ্ট মেচ হৈ আছিলে, আজি ইণ্ডিয়া ৭ উইকেটত জিকিবলৈ সক্ষম হৈ গ'ল। আজি কানপুৰ টেষ্টত ইণ্ডিয়া জিকিবলৈ সক্ষম হৈ গ'ল আজি। ইয়াৰ লগে লগে ছিৰিজটো ইণ্ডিয়াৰ হাতলৈ আহিলে। প্ৰথম দিনা আৰু দ্বিতীয় দিনা যদি আমি ৰানৰ স্ক'ৰ কাৰ্ডখন যদি চাওঁ, যদি বাংলাদেশৰ আৰু ইণ্ডিয়াৰ প্ৰথম ইনিংছত কৰিছিলে বাংলাদেশে ২৩৩ ৰান, ছেকেণ্ড ইনিংছত আকৌ ইণ্ডিয়াই কৰিলে ২৮৫ ৰান, বাংলাদেশে কালি কৰিলে 146, আজি ইণ্ডিয়াই 98 কৰি ৭ উইকেটত জিকিবলৈ সক্ষম হৈ গ'ল। ইণ্ডিয়াই কালিয়ে আজি বহুত ফাষ্ট খেলা দেখিবলৈ পোৱা গ'ল। ইণ্ডিয়াৰ বেটাৰসকলে বৰ ধুনীয়া বেটিং কৰা দেখিবলৈ পোৱা গ'ল। ইণ্ডিয়াৰ যদি বেটিং স্ক'ৰ কাৰ্ডখন আমি চাওঁ, প্ৰথম ইনিংছৰ জয়ছোৱালে বৰ ধুনীয়া এটা ইনিংছ খেলে। ৫১টা বলত ৬২ ৰান কৰে, বহুত ধুনীয়া বেটিং কৰে জয়ছোৱালে। ৰোহিত শৰ্মাই ১১টা বলত ২৩, চুমন গিল 36 বলত 39, ঋষভ পন্তে ভাল নেখেলিলে ১১টা বলত ৯, কোহলিয়ে ভালেই খেলিলে ৩৫টা বলত 47, ৰাহুলে ভাল খেলিলে ৪৩টা বলত 68, জাদেজাই ভাল নেখেলিলে ১৩টা বলত ৮, অশ্বিনে ৪টা বলত ১, আকাশদ্বীপে ৫টা বলত ১২। ইণ্ডিয়াৰ যদি বলিং স্ক'ৰ কাৰ্ডখন আমি চাওঁ, যদি বুমৰাহে বৰ ধুনীয়া বলিং কৰে, ১৮ অভাৰ দি ৩টা উইকেট লয়, সিৰাজে 2টা উইকেট লয়, অশ্বিনে 2টা উইকেট লয়, আকাশদ্বীপে ভাল বলিং কৰে 2টা উইকেট লয় আৰু জাদেজাই 1টা উইকেট লয়। ছেকেণ্ড ইনিংছৰ যদি বেটিং স্ক'ৰ কাৰ্ডখন যদি আমি চাওঁ, আজিৰ ৰোহিত শৰ্মাই ভাল নেখেলিলে 7টা বলত ৮, জয়ছোৱালে আজি ভাল খেলিলে ৪৫টা বলত ৫১ ৰান মাৰিলে, চুমন গিলে 10টা বলত 6, বিৰাট কোহলিয়ে ভালেই খেলিলে 29 ৰান মাৰিলে, ঋষভ পন্তে 4 ৰান মাৰিলে। ইণ্ডিয়াই আজি বলিং বৰ ধুনীয়া কৰে। আজি যদি বলিং স্ক'ৰ কাৰ্ডখন যদি আমি চাওঁ, যদি আজি বাংলাদেশৰ প্লেয়াৰ কোনোৱে টিকিবই নোৱাৰিলে আজি ইণ্ডিয়াৰ বলিঙৰ আগত। ইণ্ডিয়াৰ বলিং স্ক'ৰ কাৰ্ডখন যদি আমি চাওঁ, 3টা উইকেট লৈ বুমৰাই, অশ্বিনে 3টা উইকেট লয়, আকাশদ্বীপে 1টা উইকেট লয় আৰু সিৰাজে উইকেট নাপালে, জাদেজাই 3টা উইকেট লয়। বৰ ধুনীয়া বলিং কৰে আজি ইণ্ডিয়ান টীমে। ইয়াৰ লগে লগে আজি ইণ্ডিয়ান টীম 7 উইকেটত জিকিবলৈ সক্ষম হৈ গ'ল। অশ্বিনে মেন অফ দ্য ছিৰিজ পাবলৈ সক্ষম হয় আৰু জয়ছোৱালে মেন অফ দ্য মেচ পাবলৈ সক্ষম হয়। বৰ ধুনীয়া ইনিংছ খেলে জয়ছোৱালে, সেইকাৰণে আজি প্লেয়াৰ অফ দ্য মেচ পাবলৈ সক্ষম হৈ গ'ল। জাদেজাই বৰ ধুনীয়া বলিং কৰে। ইয়াৰ লগে লগে বাংলাদেশ দুখনে জিকিব নোৱাৰিলে আজি। ছিৰিজটো ইণ্ডিয়াৰ হাতলৈ আহিলে। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰিব। থেংক ইউ ছ' মাছ।